নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকে DLED এন্ট্ৰেন্স এক্সামৰ যিটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলত নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো প্ৰেছ কৰা যাতে পাহৰি নাযায়। পোনপ্ৰথমতে আপোনাৰ মোবাইলৰ গুগল বা ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছত আপোনালোকে সাৰ্চত লিখি দিব সিক্ৰেট অসম বুলি। সিক্ৰেট অসম লিখি দিয়াৰ পিছত আপোনালোকে সিম্পলি সাৰ্চ যিটো আছে এই সাৰ্চত ক্লিক কৰি দিব। দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। চাব নতুন এটা পেজ অপেন হ'ব। চাওক এটা নতুন পেজ অপেন হৈ গৈছে। প্ৰথমতে দেখা পাব এটা লিংক সিক্ৰেট অসম। এইটো হ'ল অফিচিয়েল ৱেবছাইট। আপোনালোকে এই অফিচিয়েল যিটো ৱেবছাইট আছে সিক্ৰেট অসম, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। চাব এটা নতুন পেজ অপেন হ'ল। আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ মোবাইলৰ ৰাইট সাইডে ওপৰত দেখা পাব 3 ডট আছে, আপোনালোকে ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত অলপ তলফালে আহিলে চাব ডেস্কটপ সাইট বুলি লিখা আছে, আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত অলপ তলফালে আহিলে চাব নটিফিকেশ্যন, তাৰ তলত আছে ডাউনলোড এডমিট। আমি যেহেতু এডমিট কাৰ্ডটো ডাউনলোড কৰিম, তেতিয়াহ'লে আমি ডাউনলোড এডমিট যিটো আছে ইয়াত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা নতুন পেজ অপেন হ'ব। ইয়াতে চাব লিখা আছে ৱেলকাম টু সিক্ৰেট অনলাইন এপ্লিকেশ্যন। আমি অলপ তলফালে আহিম। অলপ তলফালে আহিলে চাব ডাউনলোড ছাবমিটেড এপ্লিকেশ্যন ফৰ্ম। যদি আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰা হৈছিল সেই ফৰ্মটো যদি আপোনাক কিবা প্ৰয়োজন হয়, তেনেহ'লে আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। তাৰ তলত দিয়া আছে চাওক ডাউনলোড এডমিট কাৰ্ড। যেহেতু আমি ডাউনলোড এডমিট কাৰ্ডটো ডাউনলোড কৰিম, তে আমি সিম্পলি যিটো ডাউনলোড আছে ইয়াত ক্লিক কৰি দিম। চাব লগইন এটা অপশ্যন আহিল। ইয়াতে এপ্লিকেশ্যন নাম্বাৰ দিব দিছে। অনলাইন কৰোঁতে যিটো হাৰ্ড কপি দিছিল আপোনাক, সেই হাৰ্ড কপিত এপ্লিকেশ্যন নাম্বাৰ দিয়া আছে, সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব। মোৰটো মই বহাই আছোঁ। বহাই লোৱাৰ পিছত আপোনালোকে তলতে চাব গো বুলি এটা অপশ্যন দিয়া আছে, আপোনালোকে জাষ্ট গো যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত চাব এটা এপ্লিকেশ্যন ফৰ্ম ওলাই আহিল, যিটো আমি ফিল আপ কৰিছিলোঁ। অলপ তলফালে আহিলে চাব ডাউনলোড এপ্লিকেশ্যন, তাৰ এইফালে দিয়া আছে ডাউনলোড এডমিট। যেহেতু আমি ডাউনলোড কৰিম এডমিট কাৰ্ডটো, সেইকাৰণে আমি যিটো ডাউনলোড এডমিট আছে ইয়াত ক্লিক কৰি দিম। চাওক ইয়াত লিখা আছে ডু ইউ ৱান্ট টু ডাউনলোড। এইটো হ'ল নাম্বাৰ, যিটো এপ্লিকেশ্যন নাম্বাৰ আছিল সেইটো PDF এগেইন, তাৰমানে মই আগতে ডাউনলোড কৰিছিলোঁ। আমি ইয়াত জাষ্ট ডাউনলোডত ক্লিক কৰি দিম। চাওক ডাউনলোড হৈ আছে। চাওক মোৰ যিটো এডমিট কাৰ্ড আছিল সেই এডমিট কাৰ্ডটো ডাউনলোড হৈ গৈছে। আপোনালোকেও এনেদৰে আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আপোনালোকে ভালদৰে চাই ল'ব এক্সাম ডেটটো, টাইম আৰু ভেনু ক'ত আছে। অলপ তলফালে আহিলে চাব ইনষ্ট্ৰাকশ্যন ফৰ দ্য কেণ্ডিডেট। ইয়াতে 11টা ইনষ্ট্ৰাকশ্যন দিয়া আছে, এইটো আপোনালোকে ভালদৰে চাই ল'ব। 1 নম্বৰত দিয়া আছে চাওক কেণ্ডিডেট উইল হেভ টু কাম উইথ ফেচ মাস্ক এণ্ড হেণ্ড চেনিটাইজাৰ। তাৰমানে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ লৈ যাব লাগিব, নহ'লে কিন্তু এক্সাম দিব নিদিয়ে। আৰু বাকী 10টা আছে, আপোনালোকে ভালদৰে চাই ল'ব। তাৰপিছত অলপ তলফালে আহিলে চাব ইয়াতে দিয়া আছে আপোনালোকৰ ৰোল নাম্বাৰটো আপোনালোকে কেনেকৈ বহাই ল'ব। বহুতে এইটো বহুতে ভুল কৰে, যিসকলে প্ৰথম এক্সাম দিয়ে। তো ইয়াতে চাই ল'ব ভালদৰে দিয়া আছে, তাৰপিছত এক্সাম দিবলৈ যাব।
যদি ভিডিওটো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, কাৰণ আপোনাৰ এটা লাইকে আমাক পৰৱৰ্তী আৰু এটা ভিডিঅ' বনোৱাত উৎসাহ প্ৰদান কৰে। আৰু এনেধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ কাৰণে জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।